নমস্কাৰ বন্ধুসকল, আজি এই ভিডিঅ'টোত কোনো ৰ'ষ্টিং ভিডিঅ' নহয় বা বেলেগ ধৰণৰ ভিডিঅ' নহয়। আজিৰ ভিডিঅ'টোত এইটো ক'ব বিচাৰিছোঁ, সকলোৱে গম পাইছা ইতিমধ্যে যে আমাৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস তেওঁ এতিয়া কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আমাৰ হেল্থ চিটি হস্পিটেলত। আৰু তেওঁক সুস্থ হৈ উঠিবলৈ এতিয়াও বহুত ধনৰ প্ৰয়োজন আৰু বহুতে বহু ধৰণেৰে তেওঁক সহায় কৰিছে আৰু সহায়ৰ প্ৰয়োজন তেওঁ সুস্থ হৈ উঠিবলৈ। মই এইটোৱে ক'ব বিচাৰিছোঁ যে সকলোৱে তেওঁক সহায় কৰা আৰু মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে তেওঁৰ সকলোবোৰ বেংক ডিটেইলছ, একাউণ্ট নাম্বাৰ আৰু স্ক্ৰীণতো ওলাই আছে তেওঁৰ বেংক ডিটেইলছ। সকলোৱে তেওঁক সহায় কৰা। আপোনালোকৰ অলপমান সহায়ে আকৌ তেওঁৰ সুস্থ হৈ উঠিব আৰু আগৰ নিচিনা ভাল ভাল কামবোৰ কৰি যাব। সকলোৱে সহায় কৰা আৰু মই ক'ব নিবিচাৰোঁ যে ভিডিঅ'টো কোনো লাইক কৰা বা ছাবস্ক্ৰাইব কৰা। এটা কথাই ক'ব বিচাৰোঁ যে ভিডিঅ'টো তোমালোকৰ যিমান বন্ধুবৰ্গ আছে চবকে শ্বেয়াৰ কৰা, যাতে তেওঁলোকেও গম পায় আৰু তেওঁলোকেও অলপ হ'লেও সহায় কৰে তেওঁক। আৰু তেওঁলোককো ক'বা যে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিবলৈ, যাতে সকলোৱে জানে আৰু সকলোৱে অলপ হ'লেও তেওঁক সহায় কৰে। ভিডিঅ'টো ইমানেই আছিলে, মই এইটো ক'বলৈকে আজি ভিডিঅ'টো বনালোঁ। আজিলৈ বাই বাই, জয় আই অসম।